আসসালামু আলাইকুম। জুবিনৰ মৃত্যুৱে আমাক কেইটামান কথা শিকালে। প্ৰথম কথা যে মৃত্যু, মত যিকোনো সময়ত, যিকোনো মুহূৰ্তত, যিকোনো অৱস্থাত, যিকোনো ঠাইত আহিব পাৰে। গতিকে আমি এজন মুছলমান হিচাপে প্ৰত্যেক সময়তে মতৰ কাৰণে প্ৰস্তুত থকাটো জৰুৰী। কাৰণ মোবাইলত যেনেকুৱা মেছেজ আহে যে 50% ডাটা খতম হৈছে আৰু 50% বাকী আছে, 80% ডাটা খতম হৈছে আৰু 20% বাকী আছে। আমাৰ জীৱনত কিন্তু কোনো মেছেজ নিদিয়ে যে তোমাৰ জীৱনটো 50% শেষ হৈছে আৰু 50% বাকী আছে, 20% শেষ হৈছে আৰু 80% বাকী আছে। এইবিলাক কিন্তু মেছেজ আমাক কোনো দিবৰ কাৰণে নাহে। জুবিনে কেতিয়াবা ভাবিছিল নেকি যে মই এই লাষ্ট টাইমৰ কাৰণে মই ফ্লাইটত উঠি ছিংগাপুৰলৈ গৈ আছোঁ, মই লাষ্ট টাইমৰ কাৰণে নিজৰ ফেমিলিক চাই আছোঁ? কেতিয়াও ভবা নাছিলে। গতিকে মত কেতিয়া আহে, ক'ত আহে, কি অৱস্থাত আহে কোনেও নাজানে। আমি এজন মুছলমান হিচাপে সেইকাৰণে নিজৰ ইমানৰ আমলত চিন্তা কৰাটো জৰুৰী। আৰু আমি তৌবা ইস্তেগফাৰ কৰোঁ আল্লাহৰ ওচৰত, যাতে আমি আখিৰাতত যাতে আমি কামিয়াব পাৰোঁ।